डॉक्टर बी.आर. आम्बेडकर एलाइड हेल्थ इन्स्टिट्यूटआ फराफारि फोजोबनाय फरायसाफोरनो फोरमान बिलाइ गथायदों। बाक्सा जिल्लानि सदर मुसलपुराव थानाय 1 नं काटलिगावआव डॉक्टर बी.आर. आम्बेडकर एलाइड हेल्थ इन्स्टिट्यूटआ फराफारि फोजोबनाय फरायसाफोरनो दिनै फोरमान बिलाइ गथायदों। फरायसा फरायसुलिफोरनि इयुन जिउ दानायनि थांखिजों थांनाय 2016 मायथाइयाव गायसनजानाय बे सोलोंसालियाव देग्लाय बोसोराव बिथांमोना लेबरेटरि नार्सिं आयदायाव फराफारि आबुं खालामनाय 100 सोलोंसाफोरनो बे फोरमान बिलाइफोरखौ गथायो। मख'नो गोनांदि बे डॉक्टर बी.आर. आम्बेडकर एलाइड हेल्थ इन्स्टिट्यूटआव सोलोंथाइ लाखांनाय गोबां फरायसाफोरानो सरकारि देहा फाहामसालियाव साख्रि मोनबाय। लोगोसे फोरमान बिलाइ गथायनाय बे हाबाफारियाव सोलोंसालिनि मासिगिरि ब्रुबाहन बर' आरो गोरायुं डॉक्टर सि देउरिजों लोगोसे गोबां फोरोंगिरिफोरा बाहागो लायो। गभर्नमेंट अंडरटेकिंग है डॉक्टर बी.आर. आम्बेडकर हेल्थ इन्स्टिट्यूट है ये है आमार गभर्नमेंट बर्तमान कमप्लिटली हुआ नाई हबले गई आछे जेहेतु ये गभर्नमेंट अंडरटेकिंग যেতিয়া गभर्नमेंट हबले गई आछे एटू हबो कि आमार डॉक्टर बी.आर. आम्बेडकर मेमोरियल हस्पिटाल एंड रिसार्च सेंटर हबो एटू आमार जे बी.आर. आम्बेडकर नामत आमार रिसार्च सेंटर नामत 20 बिघा आमार माटी एलटमेंट हो गल एटा गभर्नमेंट प्रसेस एटा रानिंग प्रसेस चलि आछे केदिमान पाছত आमार गभर्नमेंटर পৰা আমি কিছু অনুদানটো পাম এতিয়া বৰ্তমান আমি गभर्नमेंट कमप्लिटली नोहा कारणे आमी एटू BSS পৰা আমি সার্টিফিকেটটো দি আছে এফিলিয়েশন লৈ পেলাই আজি 100+ এটু দিয়া আছে এটু ল্যাবরেটরি আর জেনারেল হেলথ কেয়ার ম্যাটারনিটি অ্যাসিস্ট্যান্ট দিয়া হল আজি নার্সিং নতুনকে এডমিশনটো হ'ব এটু বর্তমান এতিয়া মার্চৰ পৰা এডমিশনটো হ'ব এটা নতুন এই সেশনটো যেহেতু এটা হাই সেকেন্ডারি কমপ্লিট কৰাৰ পাছত বা ডিগ্ৰী কমপ্লিট কৰাৰ পাছত এটো এডমিশনটো কৰা যায় তো স্টুডেন্ট কিবা ক্যাপাসিটি আছে নেকি স্টুডেন্টটো ক্যাপাসিটিটো এনে 16 টো এনে লোৱা যায় 60 ল্যাবরেটরি 60 জন আর জেনারেল হেলথ কেয়ার ম্যাটারনিটি অ্যাসিস্ট্যান্ট 60 জন ইয়াৰ এডমিশন ফিস কিবা এনেকে স্ট্রাকচার এডমিশনটো আমাৰ খুব কম কেবাতে আমি এডমিশনটো কৰা যায় যেহেতু এডমিশনটো আমি যোৱা বছৰটো আমি 10000 কে লৈছিলো এতিয়া আমি এনে 15000 কে আমি লোৱা যাব আৰু কি एटू 2016 পৰা এটো এস্টাবলিশ হৈছে এটা বৰ্তমান 2025 ৰানিং হল এতিয়াতো বৰ্তমান আমাৰ যিখিনি আগৰ যিখিনি 2016 পৰা আমাৰ ফাৰ্স্ট বেচৰ ষ্টুডেন্ট আৰু সেকেন্ড বেচ ষ্টুডেন্ট এইগিলাতো অলৰেডি এতিয়া কৰি আছে মছলপুৰ সিভিলতো কৰি আছে এক্সৰে দুজন এপিনে ভাৰত ৰামচাৰী আৰু ৰচনা বসুমতাৰী নীলপল কলিতা তাহন্ত আমাৰ মছলপুৰ কিবাতে সিভিলতে কৰি আছে এইগিলা পেৰামেডিক কিবাত গেছে নার্সিংত গেছে আসাম পুলিচত এনেকৈ যাওয়া হৈছে আৰু বাকি আৰু নার্সিং হোমগিটাতো বহুত নার্সিং হোমতো কাম কৰি আছে আৰু বাকিখিনিতো আৰু থাকিলে পেৰা এই কিবাত যেহেতু পুলিচত নার্সিং পোষ্টত তাহন কাম কৰি আছে হয় এটো হয় আমি ভাবামতে কৰি আছো আৰু এটো হৈ আছে ডক্টৰ বি.আৰ. আম্বেদকাৰ এলাইড হেল্থ ইনষ্টিটিউটৰ মই চেয়াৰমেন হয় মই অল BTTৰ চেয়াৰমেন এটো হল ডক্টর বি.আর. আম্বেদকাৰ মেমোরিয়াল হস্পিটাল এন্ড রিসার্চ সেন্টার এটো হল গভর্নমেন্ট আন্ডারটেকিং হয় ইয়ার অল ইন্ডিয়ার প্রেসিডেন্ট হল ডক্টর কিবাটো অল ইন্ডিয়ার এটো রামদাস আথৱালে এটো সোশ্যাল জাস্টিস এম্পাওয়ারমেন্টৰ একেতে মিনিষ্টার হয় একেতে অল ইন্ডিয়ার ডক্টর বি.আর. আম্বেদকাৰ মেমোরিয়াল হস্পিটাল একেতে প্রেসিডেন্ট হয় আর মই অল BTADৰ মই এর প্রেসিডেন্ট এটো এনেকে দিয়া হল আমার এই মেডিকেলখনটো যত ডক্টর বি.আর. আম্বেদকাৰ কি আছিল দলিতৰ কাৰণে এটো আমি গৰীব মানুহটো আমি গৰীব বা গৰীব ঘৰৰ ল'ৰা ছোৱালী আমি কেনেকৈ আমি টেকনিকেল লাইনত শিক্ষা দি পেলাই আমি কেনেকৈ আমি লাইনত নার্সিং দিব পাৰোঁ নার্সিং কোর্স দিব পাৰোঁ লেবৰেটৰি এক্সৰে আমি যিখিনি কোর্স যিখিনি লৈছোঁ ফিজিঅ'থেৰাপিও আছে আমাৰ NMটো আছিলে কিন্তু NMটো অলপ প্ৰব্লেমৰ কাৰণে আমি এইটো থৈ দিছোঁ এই কাৰণে আমি যিখিনি কোর্স দি আছোঁ এটোৰ কাৰণে আমি গৰীবৰ কাৰণে যিখিনি আমি এডমিশনত আমি ল' লেভেলত আমি এডমিশন দিয়া যায় দলিত শ্ৰেণীৰ কাৰণে আমি 10000 কে আমি এডমিশন দিছিলোঁ এই কাৰণে আমি এই নতুন বৰ্ষত 2025ত আমি 15000 কে এডমিশনটো কৰিম বুলি ভাবিছোঁ আমি কথা পাতিছোঁ
এতিয়া সিস্টেম মতে আমি অফিচিয়েল প্ৰচেছত চলি আছে কিন্তু মান্থলি ডিউজটো আমি এনে এবাৰ আগতে 1000কে আছিলে কিন্তু আমি এবাৰ 1500 বা 2000 এনেকৈ আমি কৰিম বুলি ভাবিছোঁ नैरोजा 25 मायथाइनि गोदानै मुं थिसननायनि थाखाय गोजोनथाव खौरां क'क्राझार सहरनि साखाथियाव थानाय थिथागुरि मानास पाब्लिक स्कुला गुनगोनां सोलोंथाइ बोसोरनि नार्सारिनिफ्राय थाखो 9 सिम फरायसा फरायसुलिफोरनि गोदानै मुं थिसननायनि खाबुफोर होगासिनो दं गुनगोनां सोलोंथाइ होनायजों लोगोसे थिथागुरि मानास पाब्लिक स्कुला बेसिक कम्पिउटार एडुकेशन इंलिश स्पीकिंग इनभाइरनमेंट आरो मोजां सोलोंथाइ गोनां फोरोंगिरिफोर दं आरो फरायसा फरायसुलिफोरनि थाखाय सोलोंथाइ लानायजों लोगोसे योगानि खाबुबो दं लोगोसे मोजां सुबिदा जानाय बादि हिनजावसा आरो हौवासाफोरनि थाखाय हस्टेल थानायनिबो खाबु दं बेनिखायनो नोंथाङाबो नोंथांनि गथ'खौ गोदानै मुं थिसनोब्ला थिथागुरि मानास पाब्लिक स्कुलाव मुं थिसननो हागोन नोंथाङा आबुङै मिथिबावनो थाखाय 6000853288 6000489621 आरो 9101008849 जानबुं नाम्बाराव खौरां लाहरनो हागोन